তুমি যে ইমান কথা কৈ থাকা মুখ নিবিখাই নে বিখাই তুমি ইমান যে ডাঙৰ ডাঙৰ কথা কোৱা মানে ঢেৰ কথা কৈ দিয়া না পুতুককে কৰ পৰা কোৱা মনত আহি যায় নে আগতীয়াকে ভাবি থোৱা নে নে মানে হঠাৎ ওলাই যায় ভাবি থওঁ ইস, ভাবি নথওঁ তুমি পুতুককে কৈ দিয়া যে মানে মোৰ মনত আহি যায় নেকি মনত নাহিলেও মই জানো তুমি জানা মানে আৰু যে তুমি চূণ টেমা যে মানুহক নেদেখুৱা যে মানুহ আহিলে চূণ টেমা লুকুৱা কিয় মানে এইটো দেখুৱাব নাপায় কি কাৰণে দেখুৱাব নাপায় ধনী নহয় কোনে শিকালে সেইটো ধনী নহয় বুলি আমাৰ এই বেঙেনা হাতী কয় ফুলেশ্বৰী আইতা শিকায় হয় নেকি কি বোলে ফুলেশ্বৰী আইতা কি নহয় নহয় কি হয় চূণৰ টেমা মানুহৰ আলহীক দেখুৱালে কি হয় ধনী নহয় হয় নেকি তোমাৰ ধনী হ'ব মন যায় নে মন যায় কিমান ধনী হ'ব মন যায় 10 তলা বিল্ডিং বনাব 10 তলা বিল্ডিং বনাব হেল্ল' এভৰিৱান নমস্কাৰ আশা কৰোঁ সকলোৱে ভালে আছে মোৰো ভাল আজি আকৌ পুনৰ এটা নতুন ভিডিঅ' লৈ মই আপোনালোকৰ সন্মুখলৈ আহিছোঁ আগৰ ভিডিঅ'টোত মোৰ ভণ্টিয়ে আপোনালোকক কিবা কিবি কৈছিল আপোনালোকে শুনিছে চাগে তো সেই ভিডিঅ'টোৰে এইটো পাৰ্ট 2 হয় ইয়াতো তাই কিবা কিবি ক'ব বলকচোন আমি একেলগে শুনো তাইনো কি কয় আমি যে এই কাহিনীটো কৈ আছিলোঁ এই পুখুৰীটোৰ কথা এই পেনাখিনি খুব আমি ইমান থাকোঁতে আমি মানে আমাৰ এই কেঁচুৱা স্থলত থাকোঁতে আমি ইমান থাকোঁতে তেতিয়া আমি পেনাবিলাক ছিঙি খুব কইনা বনাইছিলোঁ আমাৰ আইতাই ছিঙি দিয়ে মই খুব কইনা বনাই আইতাৰ লগত খেলি থাকোঁ তেতিয়া খেলি আমি ডাঙৰ হ'লোঁ ডাঙৰ হৈ এতিয়াও খেলোঁ অলপ কিন্তু এতিয়া পুখুৰীটো দ হৈ গ'ল পেনা যিমান ছিঙি থাকে দ হৈ যায় কেনেকুৱা পুখুৰী ভাবিবই নোৱাৰে দ হৈ যায় থাকে তেতিয়া পৰা আমি পেনা নিছিঙো আৰু আমাৰ পুখুৰীত পেনা নাই একডাল আৰু এইখিনিয়ে ক'লোঁ আৰু ইয়াত গছ এডাল আছিলে যে এইটো গছ আপোনালোকে দেখা পাইছেনে এইটো গছটো এই গছটো আপোনালোকক নিতাবাই দেখুৱালে এই গছটো আগতে ইয়াত বহিলে কোনোবা ইয়াত লাগি ধৰে মানুহবিলাক ভূত থাকে ইয়াত কোনে কৈছে ভূত থাকে বুলি এনে কৈ আছা ন তুমি যি মুখত আহে তাকে কৈ আছা হয়নে এনে কি কৈ আছা তুমিহে জানা আৰু বেলেগ কোৱা ক'ত ভূতৰ কথা কৈ আছে তোমাৰ বিষয়ে কোৱা তুমি কিমানত পঢ়া মই মুকুলত পঢ়া কুলত তোমাৰ বিদ্যালয়খনৰ নাম জাতীয় বিদ্যালয় বিদ্যালয়লৈ গৈ ভাল লাগে নে মোৰ আগতে নালাগে আছিলে আগতে মই এলপি স্কুলত যাওঁ এলপি স্কুল মানে চৰকাৰী স্কুলত যোৱা এতিয়া জাতীয় বিদ্যালয়ত যোৱা আগতে কিয় ভাল নালাগিছিল আগতে মই সৰু আছিলোঁ তেতিয়া ইমান নাছিলোঁ মই যে পেনা চিঙো কওঁতে সেইটোৱে মই স্কুলত মানে লগৰবোৰৰ লগত পেনা লৈ যাওঁ খুব পেনা খেলোঁগৈ তাতে স্কুলতে খেলি থাকোঁ মই তাৰপিছত এতিয়া মই হেৰিত এডমিশ্যন ল'লোঁ জাতীয় বিদ্যালয়ত নহয় তুমি আগতে এলপি স্কুলত যে গৈছিলা যে তাত কিয় বেয়া পোৱা গৈ ক'ত তাত যে যাওঁতে বেয়া পোৱা মানে আগতে গৈ ভাল নালাগিছিল এতিয়া ভাল লাগে বুলি যে কৈছা কোনখন এলপি স্কুলত ভাল নালাগিছিল বোলে লাগে তাতে ভাল লাগে নেকি জাতীয় বিদ্যালয়ত ভাল লাগে নে এনে এলপি স্কুলত ভাল লাগে এলপি স্কুলত কি কাৰণে ভাল লাগে আমাৰ চব এই লগৰ মুখা যায় মোৰ
ওই ছোৱালীজনী যাই মানে তাৰ লগতে পঢ়ো মই আগতে ইমান আছিলে হিও মই তাৰ লগতে পঢ়ো সেইকাৰণে ভাল লাগে আমাৰ স্কুলত গোটেই কাছুমাৰি হেখমা আহিব মোৰ লগৰ নহয় হেখমা মই মানে সেইকাৰণে বেয়া পাওঁ তাত এই হিন্তৰ লগত এলপি স্কুল ভাল পাওঁ হয় নেকি তুমি যে ইমান কথা কৈ থাকা মুখ নিবিষায়নে বিখাই তুমি ইমান যে ডাঙৰ ডাঙৰ কথা কোৱা মানে ঢেৰ কথা কৈ দিয়া না পুতুককে ক'ৰ পৰা কোৱা মনত আহি যায় নে আগতীয়াকে ভাবি থোৱা নে নে মানে হঠাৎ ওলাই যায় ভাবি থওঁ তুমি পুতুককে কৈ দিয়া যে মানে মোৰ মনত আহি যায় নেকি মনত নাহিলেও মই জানো তুমি জানা মানে আৰু যে তুমি চূণ টেমা যে মানুহক নেদেখুৱা যে মানুহ আহিলে চূণ টেমা লুকুৱা কিয় মানে এইটো দেখুৱাব নাপায় কি কাৰণে দেখুৱাব নাপায় ধনী নহয় কোনে শিকালে সেইটো ধনী নহয় বুলি আমাৰ এই বেঙেনা কি কয় এই ফুলেশ্বৰী আইতা শিকাই হয় নেকি কি বোলে কি নহয় নাই কি হয় চূণৰ টেমা মানুহৰ আলহীক দেখুৱালে কি হয় ধনী নহয় হয় নেকি তোমাৰ ধনী হ'ব মন যায় নে মন যায় কিমান ধনী হ'ব মন যায় 10 তলা বিল্ডিং বনাব 10 তলা বিল্ডিং বনাব কি কৰিবা 10 তলা বিল্ডিং বনাই তুমি থাকিব মন যায় চিৰি কাঠিত উঠিব মন যায় ও চিৰিত উঠিব মন যায় তাৰপিছত নাই আৰু কাহিনী কলো আৰু ইউটিউবত দি দিব আৰু লাইক পাম আৰু হয় নেকি মই নিদিও ইউটিউবত যদি তুমি পাহৰি পেলাই তুমি দি দিয়া তেতিয়া কি হ'ব মই যদি নিদিও কি হ'ব যদি তুমি পাহৰি পেলাই দি দিয়া কি হ'ব যদি নিদিও নিদিলেও নাই কি হয় আৰু নিদিলে নাই নেকি কি হ'ব হ'ব দিয়া বলা ঘৰ যাওঁ যাবানে বলা মোক কামুৰিছে ৰাতি হৈ আহিছে ইয়াত থাকিব নালাগে আৰু হয় নেকি এই ইন্দো গ'লগৈ সিহঁতেও গ'লগৈ বল বলা